ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞানৰ ইয়াৰ আগৰ এটা ভিডিঅ'ত মই প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি কাক বোলে সেই বিষয়ে কম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু তাৰ বাবেই তোমালোকক এই নতুন ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ তোমালোকৰ সহায়ক হ'ব। এখন দেশৰ অৰ্থনীতি বিভিন্ন ক্ষেত্ৰত বিভক্ত হৈ থাকে। তাৰে আমি প্ৰধানতঃ তিনিটা বিভাজন পাওঁ। প্ৰথমটো হ'ল স্বৰূপৰ আধাৰত, দ্বিতীয়টো চৰ্তৰ আধাৰত, তৃতীয়টো স্বত্বাধিকাৰৰ আধাৰত। অৰ্থনীতিৰ স্বৰূপৰ আধাৰত আমি পাওঁ প্ৰাথমিক ক্ষেত্ৰ, দ্বিতীয় ক্ষেত্ৰ, তৃতীয় ক্ষেত্ৰ আৰু চতুৰ্থ ক্ষেত্ৰ। চৰ্তৰ আধাৰত আমি দুটা ভাগ পাওঁ, সংগঠিত আৰু অসংগঠিত। আৰু স্বত্বাধিকাৰৰ আধাৰত আকৌ দুটা ভাগ পাওঁ, সেয়া হ'ল ব্যক্তিগত আৰু চৰকাৰী। যিহেতু অষ্টম মানৰ বাবে তোমালোকৰ চৰ্তৰ আধাৰত আৰু স্বত্বাধিকাৰৰ আধাৰত ভাগকেইটা ইমান প্ৰয়োজন নহয়, গতিকে আমি স্বৰূপৰ আধাৰত ভাগকেইটা ভালকৈ বুজিবলৈ চেষ্টা কৰিম। এই ফটোকেইখনত তোমালোকে দেখিছা কৃষি, এইফালে মুৰ্গী পালন, চাহ খেতি, মৌ পালন, ঠিক তেনেকৈ মীন পালন, কয়লা খনন, তেল খনন, পশুপালন ইত্যাদি। এই সকলোবোৰ পোনপটীয়াভাৱে প্ৰকৃতিৰ লগত জড়িত। খেতি আমি প্ৰকৃতিত কৰোঁ, মীন পালন প্ৰকৃতিত কৰোঁ, খনন প্ৰকৃতিত, তৈল খননো প্ৰকৃতিত, পশুপালনো আমি প্ৰকৃতিৰ পৰাই পাওঁ পশু পক্ষীবোৰ। গতিকে এই সকলোবোৰ প্ৰকৃতিৰ লগত পোনপটীয়াভাৱে জড়িত। গতিকে আমি ইয়াক কওঁ প্ৰাথমিক ক্ষেত্ৰ। প্ৰকৃতিৰ পৰা পোৱা সকলো বস্তু আমি পোনপটীয়াভাৱে ব্যৱহাৰ কৰিব নোৱাৰোঁ। গতিকে সেইখিনি বস্তুক আকৌ পুনৰ আমাৰ ব্যৱহাৰযোগ্য কৰিবলৈ কিছুমান ক্ষেত্ৰৰ প্ৰয়োজন হয়। এতিয়া আমি প্ৰথম ফটোখনত দেখিছোঁ যে এখন গাড়ী বনাই আছে। তাৰপিছত আমি প্ৰকৃতিৰ পৰা পোৱা চাহপাত সেয়া প্ৰস্তুত কৰিছে। আমি ৰাতিপুৱা খোৱা চাহকাপলৈ পৰিৱৰ্তন কৰিবলৈ প্ৰকৃতিত পোৱা লৌ তাম ইত্যাদি ব্যৱহাৰ কৰি পেলাই মোবাইল ফোন বা বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি বনায়। আনকি আমাৰ গাঁৱে ভূঞে থকা যিবোৰ চাউলৰ মিল, সেইসমূহো অৰ্থনীতিত দ্বিতীয় ক্ষেত্ৰত ধৰা হয়, কাৰণ ই আমাৰ প্ৰকৃতিৰ পৰা পোৱা ধানক চাউললৈ ৰূপান্তৰিত কৰে। গতিকে যিকোনো প্ৰকৃতিৰ পৰা পোৱা বস্তুক আমাৰ ব্যৱহাৰ উপযোগী কৰি তুলিবলৈ যিসমূহ ক্ষেত্ৰ আছে, সেইসমূহকে দ্বিতীয় ক্ষেত্ৰ বোলে, বা ইংৰাজীত কোৱা হয় ছেকেণ্ডেৰী। প্ৰাথমিক ক্ষেত্ৰত প্ৰকৃতিৰ পৰা পোৱা বস্তুখিনিক আমাৰ ব্যৱহাৰৰ উপযোগী কৰিবলৈ আমি গম পালোঁ যে দ্বিতীয় ক্ষেত্ৰৰ প্ৰয়োজন হয়। কিন্তু প্ৰকৃতিৰ পৰা আমি ধান লৈ দ্বিতীয় ক্ষেত্ৰৰ মিলটোলৈকে আনিবলৈ কিছু যাতায়াতৰ প্ৰয়োজন হ'ব। গতিকে প্ৰাথমিক আৰু দ্বিতীয় ক্ষেত্ৰক সংযোগ কৰা যিসমূহ সেৱা বা বস্তু, সেইসমূহকে আমি তৃতীয় ক্ষেত্ৰ বুলি কওঁ। যেনে ট্ৰাকখন দেখিছা, বিভিন্ন যান বাহন, জল পৰিবহণ, ৰেল পৰিবহণ, উৰাজাহাজ আদিয়ে আমাৰ পৰিবহণৰ সুবিধা কৰি দিয়ে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ দোকান, গেলামালৰ দোকানেই হওক, দৰৱৰ দোকান, কাপোৰৰ দোকান বা যিকোনো দোকানেই বা তেনেকুৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আমি তৃতীয় ক্ষেত্ৰত ধৰোঁ, কাৰণ ইয়াৰ পৰা উপভোক্তাই প্ৰত্যক্ষভাৱে মূল্য দি পেলাই সেৱাসমূহ বা বস্তুসমূহ উপভোগ কৰিব পাৰে। ঠিক তেনেকৈ এগৰাকী শিক্ষক, এজন চিকিৎসক, এইবিলাকৰ পৰাও আমি সেৱাসমূহ প্ৰত্যক্ষভাৱে কিবা এটা মূল্য দি পেলাই উপভোগ কৰিব পাৰোঁ। ঠিক তেনেকৈ মোবাইল কোম্পানীসমূহৰ পৰাও আমি সেৱা ক্ৰয় কৰোঁ। গতিকে এইসমূহ হ'ল তৃতীয় ক্ষেত্ৰ। এই তিনিটা ক্ষেত্ৰৰ উপৰিও আৰু এটা ক্ষেত্ৰ নতুনকৈ অৰ্থনীতিত যোগ হৈছে বা তাক এটা নতুন ক্ষেত্ৰ বুলি ধৰা হয়, সেয়া হ'ল গৱেষণাৰ ক্ষেত্ৰ। এই ক্ষেত্ৰত প্ৰত্যক্ষভাৱে উপভোক্তাই কোনো লাভান্বিত নহয়, কিন্তু প্ৰথম, দ্বিতীয়, তৃতীয় এই গোটেইকেইটা ক্ষেত্ৰত ই সহায়ক হিচাপে থিয় দিয়ে। যেনেকৈ আমি খেতি বাতি কৰিবলৈ, সেই খেতি বাতিৰ ওপৰতো বিভিন্ন গৱেষণা হয়। আমাৰ খেতি বাতি বা যন্ত্ৰ পাতিখিনিৰ ওপৰতো গৱেষণা হয়। বিভিন্ন দৰৱ জাতিৰ ওপৰত গৱেষণা হয়। আমি মুখত ঘঁহা ক্ৰীমৰ পৰা টুথপেষ্টলৈকে, টুথপেষ্টৰ পৰা আমাৰ ডাঙৰ ডাঙৰ যিখিনি মেচিন আছে, সেইখিনিলৈকে গোটেইখিনিৰ ওপৰত গৱেষণা হয়। আৰু এই গৱেষণাৰ ক্ষেত্ৰতো
অৰ্থনীতিৰ চতুৰ্থ ক্ষেত্ৰ বুলি ধৰা হয়। আৰু এই প্ৰথম, দ্বিতীয় আৰু তৃতীয় ক্ষেত্ৰত প্ৰত্যেকটো ক্ষেত্ৰতে আমি প্ৰথমটো প্ৰাথমিক ক্ষেত্ৰত যিখিনি বৃত্তি আছে সেইখিনি কোৱা হয় প্ৰাথমিক বৃত্তি। দ্বিতীয় ক্ষেত্ৰৰ যিখিনি আছে সেইখিনি কোৱা হয় দ্বিতীয় বৃত্তি। তৃতীয় ক্ষেত্ৰত যিখিনি আছে সেইখিনি কোৱা হয় তৃতীয় বৃত্তি, আৰু চতুৰ্থ ক্ষেত্ৰত থকাখিনি চতুৰ্থ বৃত্তি বুলি কোৱা হয়। গতিকে আমি পালোঁ স্বৰূপৰ আধাৰত অৰ্থনীতিৰ ক্ষেত্ৰ হ'ল 4টা। প্ৰাথমিক ক্ষেত্ৰত যাক কোৱা হয় প্ৰাইমেৰী ছেক্টৰ, দ্বিতীয় ক্ষেত্ৰত যাক কোৱা হয় ছেকেণ্ডেৰী ছেক্টৰ, তৃতীয় ক্ষেত্ৰত যাক কোৱা হয় টাৰ্চিয়াৰী ছেক্টৰ, চতুৰ্থ ক্ষেত্ৰত যাক কোৱা হয় কোৱাটাৰাৰী ছেক্টৰ। এই চতুৰ্থ ক্ষেত্ৰটো নৱমতম সংযোজন, আৰু এই ক্ষেত্ৰকেইটাৰ লগত জড়িত বৃত্তিবিলাককে ক্ৰমান্বয়ে প্ৰাথমিক বৃত্তি, দ্বিতীয় বৃত্তি আৰু তৃতীয় বৃত্তি আৰু লগতে চতুৰ্থ বৃত্তি বুলি কোৱা হয়। আশা কৰোঁ মই দিয়া প্ৰতিশ্ৰুতি মই পালন কৰিবলৈ যৎকিঞ্চিত হ'লেও সফল হৈছোঁ। আৰু যদি তোমালোকৰ কিবা ইয়াৰ পিছতো বুজিবলগীয়া থাকে মোক কমেণ্ট কৰি সুধিব পাৰে। ধন্যবাদ।